আসামৰ অভিনেতা বিদ্যালয় সকলোকে স্বাগত জনাইছোঁ আৰু এপিনে বুনিয়া ভুজিয়া এপিনে দ্বীপ এতিয়া আমি বুনিয়া ভুজিয়া ঘৰলৈ যাব ওলাইছোঁ মৰিগাঁও আৰু এতিয়া বৰণিত আছোঁ অটত এতিয়া গাড়ীকেইটা যোৰাবাট যাম আহি যোৰাবাট পাই গ'লোহি আৰু এতিয়া দেখাবলৈ ৰখি আছোঁ চিধা মৰিগাঁও যোৱা বুনিয়া ভুজিয়া হাঁহি আছে সকলোৱে চাই কিয়বা আৰু এইখনে যোৰাবাটৰ অভাৰব্ৰিজখন আৰু সেইপিনে মেঘালয় আৰু এইপিনে অসম আমি এতিয়া এইপিনে যাম এইখন কি হ'ল এইজনী কি হ'ল বা হাঁহি আছে আৰু এইটো ভিন্দু এইপিনে এইটো আমাৰ ৰজা আৰু এতিয়া ট্ৰেভেলাৰ উঠিলোঁ এতিয়া যোৰাবাটতে আছোঁ বৰ্তমান ট্ৰেভেলাৰ উঠিলোঁ এতিয়া ডাইৰেক্ট মৰিগাঁৱলৈকে যাম আৰু এইপিনে বুনিয়া ভুজিয়া আৰু এইপিনে দুটা জাগিৰোড পালোহি জাগিৰোডত নামি পেলাই আকৌ ট্ৰেভেলাৰ পৰা নামি আকৌ বাছত উঠিছোঁ এতিয়া চিধা আকৌ মৰিগাঁও আৰু গেছ এতিয়া এইখন জাগিৰোডত পাহাৰ চব ইমান ধুনীয়া বহুত ধুনীয়া লাগিছে দেই পাহাৰখন ডপিং খাই আছোঁ লাষ্টত বহিছোঁ যে আৰু গেছ এতিয়া মৰিগাঁও টাউন পাই গ'লোহি এইখনে মৰিগাঁও টাউন আৰু এইপিনে কিবা ভিন্দৰতে মোবাইল ভাল কৰিব সোমাইছে গেছ এতিয়া হোটেলত সোমাইছে যিহেতু নতুনকৈ যাম ন আলহী ঘৰত তো সেইকাৰণে মিঠা চিঠা অলপ লৈ লৈছোঁ গেছ এতিয়া চিঙৰা খাই আছোঁ গেছ এতিয়া টমটমত আহি আছোঁ কিমানটো আছে 10 মিনিট আছে আৰু 10 মিনিট আছে তো একেবাৰে ঘৰত গৈ লগ পাম গেছ এতিয়া চাওক না ইমান ধুনীয়া পথাৰ পুৰা গাঁৱলীয়া ৰাস্তা আৰু এইপিনে ছোৱালী আছে দুইটাই চাই চাই আহি আছে ছোৱালী একদিন চল্লিছ মৰ্ণিং গাইজ কালি মানে আহি পাওঁতে পাওঁতে ৰাতি হৈ গ'ল তো সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া ওলাই গৈ আহিছোঁ পথাৰৰ পিনে এই বুনিয়া ভুজিয়া গাঁওখন দেখাব আনিছে আৰু কি দেখাবি আছে গাঁও আছে নদী আৰু এইপিনে নদী আছে গাইজ এইখনেই নদীখন সৌফানে আগত দ্বীপহঁতে গা ধুই আছে ওচৰলৈকে নাযাওঁ গালি দিব নহ'লে এইখনে পূৰা দীঘল আগলৈকে আছে আৰু গাইজ এইকেইটা গা ধুই আছে অ' ভিন্দু ফটো উঠাম পষ্ট দিয়ক ভিন্দুৱে মানে ভিডিঅ' কৰি আছে বুলি গম পোৱা নাই ফটো উঠাম বুলি কৈছে ফটো উঠিম বুলি এইটো দ্বীপ আৰু এইটো ভিন্দু দিয়ক পষ্ট দিয়ক এইপিনে বুনিয়া ভুজিয়া তই গা ধু ময়ো যাওঁ আগলৈ আৰু গাছে পানী একেবাৰে পাম নাই আঁঠুমান হ'ব নেকি ন কোনে সাঁতুৰিব জানে মই নাজানো কিন্তু মোৰো ধুব গৈছে গা ইয়াত ধোৱা তেনে ভাল আছিলে আৰু গাছে এতিয়া বুনিয়া ভুজিয়া কাপোৰ ধুইছে চাওক না পথাৰখন ইমান ধুনীয়া ভাল লাগিছে বহুত এইখনে নদী এইখনো পথাৰ পিছচাইডে গাইছ এতিয়া বুনিয়া ভুজিয়া এটা ঘৰৰ আগপিনে ফাংচন হৈ আছে টেকেলি ভাঙা খেল হ'ব দিবি বুনিয়া ভুজিয়া টেকেলি ভাঙিব
আৰু এতিয়া বুনিয়া ভুজা টেকেলি ভাঙা খাল দিব গৈছে কি টেকেলি আছে ওপেনে তাই গৈছে ওপেনে বুনিয়া 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 টেকেলি ভাগিলে নেকি আমি ঠিক পাব টেকেলি ভাগিলা টেকেলি ভাঙিব পাৰিলে নাই টেকেলিটো আমি ভাঙিব পৰা নাই এতিয়া খেল চেল চাই আহিলোঁ ঘৰত পালোহি হ'ল আহা আধা ঘণ্টামান আৰু এতিয়া জ্বলা জুতি ভাত বনাব লাগে তেতিয়াহে সোনকালে যাব পাৰিম আৰু এই টিকলাটো চাক কিবা এটা কৈ দিয়া হাই বুলি কয় হাই দিয়া হাই বুলি কৈ দিয়া নকয় লাজ কৰিছে তই কৈ নিদিয়া কিয় হাই আৰু গেছ এতিয়া অলপ ওলাই আহিছোঁ ফুৰিব মানে বুনিয়া ভুজা আৰু মানে এই ভণ্টি হয় দেই হাই কৈ দিয়া হাই আৰু সিহঁতৰ গাঁওখন ফুৰাব লৈ আহিছে এইখন গাঁও ভাল লাগিছে দেই গাঁওখন ফুৰি বহুত ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে এই নাক খজাইছে কিয় মধুবিলাক লাগিব তেতিয়াহে মধুবিলাক আহিব হয়নে আৰু মন আছে সকলোৰে অ মধুবালা গাব লাগে মোৰ লগত অ মধুবালা মধুবালা পুৰি দিনে ৰাতি অ যিটো ৰাতি দেৰিকৈ উঠিছিলে তো সেইকাৰণে 7:30 মানে বাজিলে এতিয়াও হৈ আছে তো যিহেতু আজি আমি গুচি যামগৈ তো সেইকাৰণে গুচি আহিলোঁ আৰু ৰাতি দেৰিকৈ গৈছিলোঁ সেইকাৰণে ৰাতিপুৱালৈকে থাকিলোঁ 12:30মান গৈছোঁ নেকি নাযাওঁ বুলিয়ে শুই আছিলোঁ তাত বুনিয়া ভুজা মাতি লৈ গ'ল কাৰণে গ'লোঁ তেনেহ'লে ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই